সঠিক নহ'ব নেকি নিৰ্বাচনী ফলাফল কংগ্ৰেছৰ সন্দেহত নিৰ্বাচন আয়োগ সন্দেহ বিজেপিয়ে কৰিব নেকি ইভিএম টেম্পাৰিং সজাগ বিৰোধী সজাগ কংগ্ৰেছৰ অস্ত্ৰ সোতৰচি ফ্ৰম কোনে দখল কৰিব দিল্লীৰ আসন বিজেপি নে কংগ্ৰেছ মিত্ৰজোঁট 4 জুনত ফলাফল কিন্তু তাৰ আগতে দেশৰ ৰাজনীতিত আৰম্ভ হৈছে বিতৰ্ক বিশেষকৈ দেশৰ নিৰ্বাচন আয়োগৰ ওপৰত যেন আস্থা হেৰুৱাইছে বিৰোধীয়ে নিৰপেক্ষ নিৰ্বাচন আয়োগে বিজেপিৰ পক্ষে কাম কৰাৰ অভিযোগ উত্থাপিত হৈছে আনকি শাসকীয় বিজেপিয়ে দেশৰ নিৰ্বাচন আয়োগক হাতৰ মুঠিত ৰখাৰ অভিযোগো উত্থাপিত হৈছে আনকি উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা কপিলেও প্ৰশ্ন উত্থাপিত কৰিছে নিৰ্বাচন আয়োগৰ ওপৰত ইয়াকে লৈ এতিয়া উদ্বিগ্ন কংগ্ৰেছ কিন্তু সজাগ হৈছে কংগ্ৰেছ ভোট গণনাত যাতে কোনো বিসংগতি হ'ব নোৱাৰে তাৰ বাবে আগতীয়াকৈ সম্পূৰ্ণ সজাগ কংগ্ৰেছ খেলিমেলি কৰিবলৈ আমাৰো একদম পুৰা সষ্টমভাৱে আমাৰ কাউণ্টিং এজেণ্ট থাকিব খেলিমেলি প্ৰশাসন থাকিব খেলিমেলি যদি তেনেকৈ কৰিব বিচাৰে তেতিয়াহ'লেতো নিৰ্বাচনটো গোটেইটোৱে খেলিমেলি বুলি ধৰিব লাগিব আমাৰ কাউণ্টিং এজেণ্টসকলক সম্পূৰ্ণ প্ৰশিক্ষণপ্ৰাপ্ত কৰিছোঁ যাতে একেবাৰে শেষৰ ভোটটো গন্তিওৱালৈকে আমাৰ কাউণ্টিং এজেণ্টসকল যাতে পুৰা এলাৰ্ট থাকে সেইটো আমি পুৰা আশা কৰি আছোঁ পিছে কিদৰে ফলাফল বিসংগতিত বাধা দিব কংগ্ৰেছে ভোটদান আৰু ফলাফলত যাতে কোনো পাৰ্থক্য হ'ব নোৱাৰে এটা ভোটৰো যাতে হেৰফেৰ হ'ব নোৱাৰে তাৰ বাবে বিশেষ কৌশল গ্ৰহণ কৰিছে কংগ্ৰেছে হয় সকলো এজেণ্টক দিয়া হৈছে বিশেষ প্ৰশিক্ষণ কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশ অনুসৰি সকলো প্ৰাৰ্থীয়ে নিজৰ পলিং এজেণ্টৰ পৰা সংগ্ৰহ কৰিছে 17 নম্বৰৰ ফৰ্ম পিছে এই 17 ফৰ্ম কি উল্লেখযোগ্য যে ভোট গ্ৰহণৰ পিছতে প্ৰতিজন প্ৰাৰ্থীৰ পলিং এজেণ্টক প্ৰদান কৰে 17 ফৰ্ম এই ফৰ্মত সম্পূৰ্ণকৈ উল্লেখ থাকে সংশ্লিষ্ট ভোট কেন্দ্ৰটোত কিমান ভোটাৰ আছিল আৰু কিমান ভোটদান হ'ল ফলাফলৰ দিনটোত বিৰোধীয়ে চকু ৰাখিব যাতে কেন্দ্ৰটোত এটা ভোটৰো হেৰফেৰ নহয় ভোট গণনাৰ কোনো বিসংগতি পিছে এই ক্ষেত্ৰত কংগ্ৰেছ কিমান সফল হয় বা কংগ্ৰেছে সন্দেহ কৰাৰ ধৰণে বিজেপিয়ে ইভিএম টেম্পাৰিঙৰ আশংকাৰ কথা কিমান সঁচাকে স্পষ্ট হ'ব 4 জুনতহে নিউজ ডেস্ক ৰিপৰ্ট আসাম ট্ৰেণ্ড নিউজ চেনেলটো সাবস্ক্ৰাইব কৰিব এণ্ড সাথে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে সব আপডেটছ পাই থাকে বাই বাই